मिथिंगायारि खैफोदजों सिलिंखार जानाय नखरनो इएम मोनमोन ब्रह्मआ हेफाजाब होयो। इएम मोनमोन ब्रह्मखौ मिथिंगानि खैफोदजों जानाय नखरा साबायखर बावो। বাইদেউ যে টিনটো দিছে মই ধন্যবাদ জনালোঁ। বাইদেউ বহুত উপকাৰ কৰিছে আমাক। थांनाय 24 खालाराव बेलासिनि 6 रिंगासो समाव कक्राझार जिल्ला 1 नं पर्बतजरा बियाबनि रुपसि भिसिडिसि हालामनि सिङाव थानाय रुपसि पार्ट 3 नि भिखुरसार गामिनि गोरिब नखरनि न'फोरखौ मिथिंगायारि खैफोद एबा बारहुंखाया सिमब्रेनानै लांदां सिफायलांदोंमोन। मिथिंगायारि खैफोदजों सिलिंखार जाजानाय गोरिब नखरनो न' लुनो थाखाय थिंखौ बिटिसिनि इएम मोनमोन ब्रह्मआ हेफाजाब होयो। मिथिंगानि खैफोदजों सिलिंखार खालामजानाय नखरा इएम मोनमोन ब्रह्मखौ हेफाजाब होनायनि थाखाय खौरां बिजोंनि गेजेरजों साबायखर बावो। টিনগুলো সব মাটিত পড়ে গেছে, পুড়ে না হয়ে গেছে টিন। হাওয়া দিয়া তো কাই তোকে এলা টিন দিলেন? বাইদেউ দিছে। কাই বাইদেউ? যে মুনমুন বাইদেউ। মুনমুন বাইদেউ। কি টিন পায়া কেমন লাগছিস? প্রিন্ট ভালোই লাগছে। আমার ঘরটাও ঠিক হলে ঠিক। বাড়িতে কয়জন আছেন তোমাদের? আজকে ওই যে বেটি একটা সংসার হয় না, ওই নাতি পুতি নিয়ে 5 জন আমরা। আর তোমাকে টিন যে আইসা দিল কে দিছে? টিন ওই যে চেয়ারম্যান। আচ্ছা, কি নাম চেয়ারম্যানের? বুদ্ধ রয়। তোমাকে কিরকম লাগলো যে তোমার জন্য টিং আনিয়ে দিল বা মুনমুন বাইদই পাঠিয়ে দিল, চেয়ারম্যানে দিল, কেমন লাগছে মনে? খুব ভালো লাগছে, মনে আনন্দই লাগছে। নমস্কাৰ, মোৰ নাম ৰূপালী ৰায়। মই মাৰ ছোৱালী হওঁ। আমি মানে বহুত দুখীয়া মানুহ। আমাৰ ঘৰত একো নাই। আমি কাম নকৰিলে আমাৰ খাৱাৰ পাব নাই। আমি বাইদেউ তাতে অনুৰোধ কৰোঁ আমাৰ কাৰণে কিবা সহায় কৰে। আমাৰ ল'ৰা ছোৱালী 3টা আছে, বহুত কষ্ট কৰি আছোঁ আমি। আৰু বাইদেউ যে টিনটো দিছে মই ধন্যবাদ জনালোঁ। বাইদেউ বহুত উপকাৰ কৰিছে আমাক। মই শ্ৰী প্ৰদীপ সৰকাৰ। মই এই গাঁৱৰে বাসিন্দা। ৰাতিপুৱা উঠি চাওঁ ইয়াৰ ঘৰ একদম পৰি গৈছে। তেতিয়া চেয়াৰমেন আহিল। চেয়াৰমেন আহি ফটোটো তুলি মুনমুন বাইদেউক ফোন কৰিলে। মই মুনমুন বাইদেউক অশেষ ধন্যবাদ দিওঁ যে উইদিন 10 মিনিটছ ৰেপিড একশ্যন যে কোৱা হয় সেইটো কৰিছে। আৰু ই ঘৰ পোৱা মানে কি, আমাৰ গাঁৱৰ ভিতৰত ই সকলোতকৈ গৰীব। একো নাই, জমিও নাই, ল'ৰাও নাই, হাজবেণ্ডটো নাইয়ে। এতিয়া ইয়াৰ চৰকাৰৰ পৰা যদি কিছু ব্যৱস্থা আপোনালোকে কৰিব পাৰে বা মুনমুন বাইৰ দ্বাৰা যদি কিছু ব্যৱস্থা হয় তেনেহ'লে আৰু ভাল হ'ব, এইটোৱেই মোৰ আশা। আৰু এই গৰীব মানুহৰ কাৰণে মুনমুন বাইদেৱে কিবা এটা কৰি দিলে বেছি ভাল লাগিব। নমস্কাৰ, মোৰ নাম বুদ্ধচন্দ্ৰ ৰায়, ৰূপসী ভিডিচিৰ চেয়াৰমেন হয়। মানে পৰহি দিনা যিটো মানে বতাহ আহিলে, বতাহ অহাৰ কাৰণত আমাৰ মোটামুটি ধৰক 4-5টামান এনেকুৱা ঘৰ উৰুৱাই লৈ গৈছে। তাৰ ভিতৰত এইটো মানে বেছি ক্ষয়ক্ষতি হৈছে। তো আমি সিহঁতক আমি সমাজকৰ্মী হিচাপে, চেয়াৰমেন হিচাপে আমি যিখিনি পাৰোঁ সেইখিনি আমি হেল্প কৰিছোঁ। টিন পাত দি কিনে চাউল তলে আজি ধৰক চাউক লগাই হৈছে। সেইখিনিয়ে আমাৰ চৰকাৰৰ ফালেও আমিও বিচাৰিম যে আমাৰ দুখীয়া মানুহবিলাক কিবা এটা ভালকৈ দিব পাৰোঁ। সিহঁতৰ মানে বিধৱা মানুহ একো নাই, এটা ল'ৰা পুত্ৰও নাই, সেইটোৱে কথা। কিন্তু ৰাজ্যবিলাক যেনেকৈ মানুহৰ ঘৰ ভাঙিছে বা টিন পাইছে তাৰ মনত বহুত ভাল লাগিছে। হয়, বহুত আনন্দিত, আমিও আনন্দিত। কাৰণ আমাৰ মানুহ দিব পাৰিলে আমাৰ মনটো অলপ ভাল লাগে। আৰু মানুহক যাতে সেৱা কৰিব পাৰোঁ সেইটো আমাক অনেক মানে বহুত আনন্দিত হওঁ আমি মানুহক দি পেলাই। যিটো ইএম মুনমুন বাইদেউ ব্ৰহ্ম, তেওঁলোকে কি মেছেজ জনাব? বাইদেউকতো অশেষ ধন্যবাদ জনাম। কাৰণ বাইদেউ শুনাৰ লগে লগে আমি জনাইছিলোঁ বাইদেউক। বাইদেউ শুনি কিনে মোটামুটি 5-6 মিনিটৰ ভিতৰতে বাইদেউ এটা ইনষ্ট্ৰাকশ্যন দিছিলে, সেইমতে আমি কাম কৰিছোঁ। উই আৰ ভেৰি হেপী। আমি বহুত সুখী। উইদিন 10 মিনিট টিন আহি পাইছে।